ভিটামিন চিৰে ভৰপূৰ এখন সুস্বাদু ব্যঞ্জন আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই দুজনৰ কাৰণে বনাম হেতু কাৰণে এইকেইটা লৈছো আমলখি ভালকৈ ধুই লৈছো আৰু ইয়াৰ লগত অকমান লম আলু ভালকৈ ধুই লৈছো আৰু এইখিনি মই বইল হ'বলৈ দিম আৰু 3টা চিটি দিম আৰু ইয়াতে মই দিম সোৱাদ অনুসৰি নিমখ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে মই পল্লৱী আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো ফ্ৰেণ্ডছ আজি মই যেটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰিব যদি আপোনালোকে ইউটিউবত চাই আছে ইউটিউবৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এয়া মই কেৰাহী গৰম হোৱাত মিঠাতেল দিছো আৰু ইয়াতে পাঁচফোৰণ দিম এতিয়া পাঁচফোৰণ ভজা হোৱাত মই ইয়াতে বইল কৰি থোৱা আমলখি আৰু আলুখিনি দিম একেবাৰে সহজ ৰেচিপি খাবলৈ বহুত টেষ্টি হয় বনাই চাব এবাৰ কেনেকুৱা পায় কমেন্টত জনাব যদি মোৰ এই ভিডিওটো ভাল লাগে শ্বেয়াৰ কৰি দিব সোৱাদ অনুসৰি হালধি দিলো দেখিছে আপোনালোকে মই একেবাৰে কম তেল ব্যৱহাৰ কৰিছো ভালকৈ মিক্স কৰি দিম আৰু মিক্স হোৱাৰ পিছত ইয়াতে গৰম পানী দিম যিখিনি মই আমলখি আৰু আলু বইল কৰিছিলো সেইখিনি পানী দিছো লাগিলে আৰু অকমান বেলেগ পানী দি দিম আলু ব্যৱহাৰ নকৰিলেও আঞ্জাখন খুবেই টেষ্টি হয় বনাব এবাৰ আৰু কেনেকৈ পায় জনাব ভালকৈ মিক্স কৰি দিম জুইটো বঢ়াই দিম আৰু উতলিবলৈ দিম এতিয়া মই ভাজি থোৱা মাছখিনি দিম আৰু অকমান বইল হ'বলৈ দিম টেঙাৰ আঞ্জা যিমানে আপুনি উতলাব সিমানে সোৱাদ বাঢ়িব সেইকাৰণে অকমান উতলিব দিম আৰু মই একো মছলা ব্যৱহাৰ কৰা নাই অকল পাঁচফোৰণ দিছো আৰু বনাই চাব এবাৰ কেনেকুৱা পায় কমেন্টত জনাব ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে মোৰ পেজটো ফলো কৰিব যদি আপুনি ইউটিউবত চাই আছে ইউটিউবৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শেষত জলকীয়া দিম বেছিকৈ খালে বেছিকৈ দিব মই এটা জলকীয়া দিছো ভিডিওটো শেষলৈ চোৱা আপোনাক সকলোকে বহুত বহুত ধন্যবাদ বনাই খাই চাব